মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। বিজেপি ত্যাগ কৰিছে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে। কিছু সময় পূৰ্বে ৰাজেন গোহাঁইয়ে বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিছে। যি বিজেপিক লালিত পালিত কৰি ডাঙৰ দীঘল কৰি আজি এই পৰ্যায়ত আনিছে, সেই বিজেপিৰ পৰাই অৱশেষত ত্যাগ কৰিছে ৰাজেন গোহাঁই। ৰাজেন গোহাঁইয়ে বৰ্তমান বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও তেওঁ আক্ষেপ ব্যক্ত কৰিছে। তেওঁ কৈছে বৰ্তমান বিজেপিৰ নেতাসকল পুৰণি নেতা নহয়, কংগ্ৰেছী নেতা। কংগ্ৰেছৰ পৰা বিজেপিত আহি বিজেপিক ধ্বংস কৰি পেলাইছে। পুৰণি নেতাসকলক গুৰুত্ব নিদিয়া হৈছে, যাৰ বাবে এজন এজনকৈ বিজেপিৰ জ্যেষ্ঠ নেতাসকলে পদত্যাগ কৰা আৰম্ভ কৰিছে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিত মুখ্যম আঘাত। ৰাজেন গোহাঁইয়ে লগতে কৈছে হিমন্ত বিশ্ব শৰ্মা হৈছে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ শত্ৰু। SIT আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা মুদ্ৰাৰ ইপিটি সিপিটি। SIT তদন্তৰে ৰাইজক আশ্বস্ত কৰিব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই। ভূপেন বৰাই কৈছে যে SITয়ে কাম কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত জুবিন গাৰ্গৰ হত্যাকাৰী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ আছে ঘনিষ্ঠ সম্পৰ্ক। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ৰূপকমল কলিতাৰ ভাষ্যত পোহৰলৈ নতুন নাম। SITৰ জেৰাত ৰূপকমল কলিতাই উল্লেখ কৰিছে আন 3 গৰাকী প্ৰৱাসী অসমীয়াৰ নাম। ছিংগাপুৰৰ মুঠ 10 গৰাকী প্ৰৱাসী অসমীয়ালৈ চমন SITৰ। পূৰ্বে 7 গৰাকী প্ৰৱাসী অসমীয়ালৈ চমন দিছিল SIT। গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম প্ৰত্যক্ষ নিযুক্তিৰ পৰীক্ষাৰ চমুকৈ ADRE তৃতীয় বৰ্গৰ ফলাফলৰ পূৰ্বে ঘোষণা কৰা অনুসৰি 10 অক্টোবৰৰ পুৱা 10:30 ঘোষণা কৰা হ'ব ফলাফল। পৰীক্ষাৰ অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। SITৰ চকু শ্যামকানু, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰৰ বেংক একাউণ্টত। ফ্ৰিজ কৰি ৰখা কেইবাটাও একাউণ্টৰ ষ্টেটমেণ্ট পৰীক্ষা কৰিছে আৰক্ষীয়ে। বহুকেইটা বেংকৰ মেনেজাৰ একাউণ্টেণ্ট উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত। হাতত ফাইল লৈ CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে বেংক বিষয়াসকল। উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিছে আয়ুষ মিছনৰ কৰ্মচাৰী। নগাঁৱৰ ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ জিলা প্ৰকল্প বিষয়া শ্ৰৱণ বৰাক গ্ৰেপ্তাৰ। এজন চিকিৎসকৰ পৰা 20,000 টকা উৎকোচ লৈছিল শ্ৰৱণে। CM ভিজিলেন্সৰ জালত পৰিছে, দুৰ্নীতি নিবাৰকৰ জালত পৰিছে আয়ুষ মিছনৰ কৰ্মচাৰী শ্ৰৱণ বৰা। ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত দীপাংকৰ বৰ্মনক জেলৰ ভিতৰতেই চুৰিকাঘাত। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতেই সংঘটিত হৈছে এই চুৰিকাঘাত ঘটনা। আন্দোলন দেখি এইবাৰ নতশিৰ কৰিলে বিজেপি চৰকাৰে। চৰকাৰে জনজাতিকৰণক লৈ কাম কৰি আছে বুলি এইবাৰ নতশিৰ হৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰীয়ে কৈছে নৱেম্বৰ মাহৰ ভিতৰত বিধানসভাত সকলো বিষয় আলোচনা হ'ব। বিধানসভাত আলোচনাৰ অন্তত চৰকাৰে এক প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। ৰাজ্যজুৰি জনজাতিকৰণৰ দাবীৰে ক্ষোভৰ জোৱাৰৰ মাজতেই এই মন্তব্য কৰিছে দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছ্যু ডাইভাৰ্ট কৰিবলৈ জিতি কবলৈ আৰম্ভ কৰিছে। মিঠাতেল ফ্ৰী কৰাৰ কথা কোৱাৰ পিছতেই সচেতন ৰাইজ ক্ষোভিত হৈ পৰিছে। মুখ্যমন্ত্ৰীক 2026 নিৰ্বাচনৰ উচিত সময়ত ৰাইজে উচিত শিক্ষা দিব বুলি মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে কৈছে যে এতিয়া নানান ধৰণৰ আঁচনিৰ কথা কৈ ভোট লোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মধ্যপ্ৰদেশৰ বাস্তৱ ডাবল ইঞ্জিন। 7,500 কনিষ্টবলৰ চাকৰিৰ বাবে আবেদনকাৰীৰ সংখ্যা 10 লক্ষাধিক। আবেদনকাৰীৰ মাজত 42 গৰাকী PhD ডিগ্ৰীধাৰী, 12 জনকৈ অভিযন্তা। কিমান নিবনুৱা সংখ্যা বৃদ্ধি পালে PhD ডিগ্ৰীধাৰীয়েও কনিষ্টবলৰ চাকৰিৰ বাবে আবেদন কৰে।
আৰু ৭৫০০ কনিষ্টবলৰ চাকৰিৰ বাবে 10 লাখতকৈও অধিক আবেদনকাৰীয়ে আবেদন কৰিছে শ্যামকানু মহন্তৰ ফৌজদাৰী লেখ আবেদন প্ৰত্যাহাৰ কৰিলে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল ফৌজদাৰী লেখ আবেদন CBI NIৰ তদন্ত বিচাৰি কৰিছিল আবেদন বুধবাৰে শ্যামকানু মহন্তৰ অধিবক্তা ৰাজ কমলে প্ৰত্যাহাৰ কৰিছে আবেদনখন ক্ষমতাৰ অপব্যৱহাৰ নিবিদা আহ্বান নকৰি বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণ ব্যাপক বিত্তীয় অনিয়ম স্বজন তুষণ আৰু দুৰ্নীতিৰ ৰাজহুৱা অভিযোগ উত্থাপন গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নুনিগোপাল মহন্তক অব্যাহতি লোৱাৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জুবিন গাৰ্গে ন্যায় পাবই লাগিব এইবাৰ এই দাবী উত্থাপন কৰিছে শিল্পী দেবাই কিছু সময় পূৰ্বে কৈছে এই কণ্ঠই যদি মানুহৰ হকে মাতিব নোৱাৰে তাৰ একো মূল্য নাই মানুহক পাহৰিব নিদিও যে আমি ন্যায় পাব আছো কৰ্মক্ষেত্ৰলৈ উভতিছো কাৰণ সংগীত আৰু কৰ্মই মোৰ আদৰ্শ উদ্দেশ্য মোৰ মঞ্চ মানে বৰ্তমান জুবিন গাৰ্গ আৰু তেওঁৰ ন্যায় ৰাইজলৈ অনুৰোধ যে বৰ্তমান আমাৰ মূল লক্ষ্য জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰা আৰু তেওঁৰ আদৰ্শক পালন কৰা তাৰ বাহিৰে বাকী কথাত বেছি লাগি নাথাকিব কাৰণ আমাৰ এইবোৰ স্বভাৱে ন্যায় ব্যৱস্থাত খেলিমেলি লগাব বিদ্যালয়ৰ তলৰ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগে যৌন শিক্ষা কেৱল নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ মাজত সীমাবদ্ধ কৰি ৰাখিব নালাগে এইবাৰ উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে কৈছে যৌন শিক্ষা নৱম আৰু দশম শ্ৰেণীৰ উপৰিও বিদ্যালয়ৰ তলৰ শ্ৰেণীৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ'ব লাগে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক কেকুৰাৰ দৰে খুলি খাইছে নতুন দিল্লীত অসম ভৱনত অসমীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আসুৰ সভাপতি উৎপল শৰ্মাৰ এই মন্তব্য কিমান ঘনিষ্ঠ সম্পৰ্ক থাকিলে এইদৰে সমগ্ৰ বিজেপিৰ মন্ত্ৰী বিধায়কসকল শ্যামকানু মহন্তৰ ঘৰত উপস্থিত হ'ব পাৰে যেন কেবিনেট বৈঠকহে হৈছে কোনোবা এটা দিনত শ্যামকানুৰ অট্টালিকাত আধা ডজন কেবিনেট মন্ত্ৰী একেলগে উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে শ্যামকানু মহন্তৰ লগত আমাৰ কোনো সম্পৰ্ক নাই কিন্তু এতিয়া সামাজিক মাধ্যমত লাহে লাহে পোহৰলৈ আহিব ধৰিছে জুলুঙাৰ মেকুৰী সিদ্ধাৰ্থ শ্যামকানু মহন্তৰ লগত কিমান মধুৰ সম্পৰ্ক শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত কিমান মধুৰ সম্পৰ্ক আছিল হিমন্ত বিশ্ব শৰ্মাৰ আৰু কেবিনেট মন্ত্ৰীসকলৰ লগতে বিজেপিৰ বিধায়কসকলৰ সেই কথা লাহে লাহে পোহৰলৈ আহিব ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নজ্যাত কৰিলেও অসমৰ ৰাইজে সকলোবোৰ চাই আছে শ্যামকানু মহন্তৰ লগত গৌৰৱ গগৈৰ কিমান মধুৰ সম্পৰ্ক আৰু হিমন্ত বিশ্ব শৰ্মাৰ আৰু বিজেপি মন্ত্ৰী বিধায়কৰ কিমান মধুৰ সম্পৰ্ক ৰাইজেই উচিত সিদ্ধান্ত গ্ৰহণ কৰিব মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা জুবিন গাৰ্গে কোৱা এই কথাষাৰে মোক বাৰুকৈয়ে অনুপ্ৰাণিত কৰে সকলোৱে মিলিজুলি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিনদাৰ সপোনৰ অসমখন গঢ়িবলৈ চেষ্টা কৰিব লাগিব কিছুমানে সাম্প্ৰদায়িকতাবাদৰ ভাৱ সোমাই দিব বিচাৰিছে আমি সকলোৱে একত্ৰিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যেনেকৈ হিন্দু মুছলমান ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে ন্যায় বিচাৰিছে সকলোৱে জুবিন গাৰ্গৰ বাবে কান্দিছে এনেধৰণে সমগ্ৰ অসম হৈ থকাটোৱেই শ্ৰেষ্ঠ অসম হ'ব জুবিন গাৰ্গে এনে এখন অসমৰ সৃষ্টি কৰিব বিচাৰিছিল এনে বৰ অসম গঢ়িবলৈ চেষ্টা কৰিছিল য'ত নাথাকিব কোনো জাতি ধৰ্মৰ মাজত ভেদাভেদ সকলোৱে একত্ৰিত হৈ অসমীয়া হৈ জীয়াই থাকিবলৈ শিকিব লাগিব